এই ভিডিঅ'টো মই এতিয়া ৰাতি 2টা বজাত ৰেকৰ্ডিং কৰি আছোঁ। এতিয়া মোক বহুতে সুধিব কিয় ইমান ৰাতি কিয় কৰিবলগীয়া আছে। তেতিয়া মই ক'ম যে মোৰ সময় অলপমান অসুবিধা, সময় নাপাওঁ, সেইকাৰণে মই ৰাতি ৰেকৰ্ডিং কৰিবলগীয়া আছে। তেতিয়া তেওঁ ক'ব তুমি টাইম মেনেজমেণ্ট নাজানা, সেইকাৰণে তোমাৰ এনেকুৱা। নহ'লেতো হৈ যায়, আৰামছে হৈ যায়। তুমি টাইম কেনেকৈ ইউজ কৰিব লাগে সেই কথাটো নাজানা, সেইকাৰণে তোমাৰ এনেকুৱা অৱস্থা হৈছে। এতিয়া মই সেই কথাটোকে ক'ব গৈ আছোঁ যে বহুতে আমি টাইম মেনেজমেণ্টৰ কথা কওঁ বা বেলেগ কিবা মেনেজমেণ্টৰ কথা কওঁ, কিন্তু এটা কথা একেবাৰে নকওঁ, সেইটো হ'ল মানি মেনেজমেণ্ট। পইচাও যে এটা মেনেজ কৰিবলগীয়া বস্তু, এই কথাটো আমি একেবাৰে নাভাবোঁ। আমাৰ লাইফত মানি মেনেজমেণ্টৰনো কিয় প্ৰয়োজন, এটা সৰুকৈ এক্সাম্পল দিছোঁ। বহুত দুখীয়া মানুহে কেতিয়াবা লটাৰীত বহুত টকা পাই যোৱা আপুনি নিউজ পাইছে। লটাৰী পায়, লটাৰী জিকি যায়, 1 কোটি 2 কোটি টকা একদম আৰামছে পাই যায়, শুনিছে নহয়? কিন্তু সেই ঘৰৰ মানুহ বা সেইজন মানুহ 1 বছৰ 2 বছৰৰ পিছত আকৌ আগৰ অৱস্থালৈ গুচি যায়। কিয় যায় জানেনে? কাৰণ মেনেজমেণ্ট নাজানে। হঠাতে যেতিয়া বহুত টকা ওচৰলৈ আহি যায়, মানুহজনে মেনেজ কৰিব নাজানে, ক'ত কেনেকৈ খৰচ কৰিম, কি কৰিম, একো ভালকৈ বুজি নাপায়। য'ত ত'ত পইচা উৰুৱাই দিয়ে, লাষ্টত গৈ আকৌ আগৰ নিচিনা হৈ যায়। কিন্তু বেলেগ এজন মানুহ যাৰ ইনকামটো একেবাৰে কম, ডেইলি যাৰ 200 টকাই ইনকাম ধৰি লৈছোঁ, কিন্তু মানুহজনে বিন্দাছ চলি আছে ধুনীয়াকৈ। কিহৰ কাৰণে? পাৱাৰ অফ মেনেজমেণ্ট। আপোনাৰ 1 কোটি টকা দিয়াৰ পিছতো 1 বছৰ পিছত আকৌ আপুনি আগৰ নিচিনা ভিক্ষাৰী হৈ যাব, যদি মেনেজমেণ্ট নাজানে। কিন্তু ডেইলি যদি আপোনাক 200 টকাও দিয়া যায়, যদি আপুনি মেনেজমেণ্ট জানে, আপুনি বিন্দাছ চলি থাকিব, একো টেনশ্যন নাই। বুজিছে নহয়? এতিয়া মেনেজমেণ্টৰ কাৰণে মই কেইটামান আপোনাক টিপছ দিব বিচাৰিছোঁ এই ভিডিঅ'টোত। যদি আপুনি ইণ্টাৰেষ্টিং পায় বা আপোনাৰ কাৰণে লাগতিয়াল বুলি ভাবে, তেতিয়াহ'লে আপুনি ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু আশা কৰিছোঁ লাইক এটা কৰি দিব। সঁচাকৈ ৰাতি 2টা বজাত মই ভিডিঅ'টো বনাই আছোঁ। এতিয়া প্ৰথমতে মই এটা কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ। বহুতে ভাবে যে পইচা কেৱল পইচা বনোৱা এটা মেচিন বুলি ভাবে, মানে পইচাই পইচা বনায়, পইচাৰে পইচা ইনকাম কৰিব পাৰি, এনেকৈ ভাবে। সেইকাৰণে জমা কৰি গৈ থাকে, জাষ্ট যি পায় ডাইৰেক্ট বেংকত ভৰাই দিলে, যি পায় ডাইৰেক্ট বেংকত ভৰাই দিলে। তেওঁলোকক মই কওঁ যে পইচাটো বেলেগ একো নহয়। আগতে যেনেকৈ এক্সচেঞ্জ মেথডটো আছিল, বিনিময় প্ৰথাটো যিটো আছিল, তেতিয়া মানে কি হয়, বেলেগ বস্তু দিয়ে, বস্তুৰ বিনিময়ত বস্তু পায়। এতিয়া বস্তু আমি নিদিওঁ, আমি টকা দিওঁ, সেই টকাৰ বিনিময়ত এতিয়া বস্তু পাওঁ দেই। আপুনি 100 টকা এটা আপুনি খাব নোৱাৰে, কিন্তু সেই 100 টকাটো গৈ যেতিয়া হোটেলত দিব, আপুনি ভাত খাব পাৰিব, পিয়াহ লাগিলে পানী খাব পাৰিব, যদি আপোনাৰ কাপোৰ লাগে আপুনি কাপোৰ কিনিব পাৰিব। মানে 100 টকাটোৰ ভেলুটো আমি বস্তুত জোখোঁ। সেই 100 টকাটো যদি আপুনি ইউজ কৰা নাই, তেতিয়াহ'লে তাৰ একো ভেলু নাই, জিৰ'। বুজিছে নহয় কথাটো কি কৈছোঁ? এতিয়া আপোনাৰ চেণ্ডেল ছিঙি আছে, আপোনাৰ গেঞ্জি ফাটি আছে, আপোনাৰ চাৰ্ট ফাটি আছে, কিন্তু আপোনাৰ পইচা কেৱল বেংকত জমা কৰি আছে, ইউজ কৰা নাই। কিন্তু আপোনাৰ সমান মূৰ্খ মানুহ এই পৃথিৱীত নাই। পইচা ইউজ কৰিবৰ কাৰণে, পইচাৰে আমি ভোগবিলাসৰ বস্তু কিনিবৰ কাৰণে। তাৰ মানে এইটো নহয় যে যি পইচা আপুনি একেবাৰে উৰাই দিছে, সেই কথাটোলৈ আহিম মই পিছত। কিন্তু আপোনাৰ লাগতিয়াল বস্তুখিনি আপুনি এচিভ কৰিবৰ কাৰণে, আপোনাৰ যিখিনি নিড, বেচিক নিড, সেইখিনি বস্তু আপুনি পূৰাবৰ কাৰণেই পইচাটো লাগে। এইটো প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, এতিয়া ধৰক আপোনাৰ কিবা এটা পইচা পায়, ডেইলি হিচাপতে হয় বা মান্থলি হিচাপতে হয়, তাৰ পৰা কিছুমান খৰচো হয়। এই বস্তুটো হিচাপ ৰখাটো অত্যন্ত প্ৰয়োজন। ক'ৰ পৰা কিমান আহিল, ক'ৰ পৰা কিমান গ'ল, এই যেতিয়া হিচাপ ৰাখিব, এই হিচাপটোৱে আপোনাক বহুত হেল্প কৰিব। কিছুমান মানুহ বহুত ধাৰত চলি থাকে। কিয় চলি থাকে? তেওঁলোকে কিমান টকা আহিল সেইটো নাচায়, জাষ্ট খৰচ কৰি থাকে। আপুনি যিমান টকা ইনকাম কৰিছে, সেই অনুপাতে আপুনি খৰচ কৰিব। এনেকুৱা কেতিয়াবা এক্সেপশ্যনেল হ'ব পাৰে যে কেতিয়াবা খৰচটো বেছি হৈ যায়, কিন্তু যদি আপোনাৰ আইডিয়াই নাথাকে যে আপোনাৰ ইনকাম কিমান হৈছে, জাষ্ট খৰচ কৰি গৈ আছে, অ'ত খৰচ কৰি ত'ত কৰিছে, ত'ত খৰচ কৰিছে, তেতিয়াহ'লে আপোনাৰ ধাৰ হোৱাটো স্বাভাৱিক কথা। গতিকে এটা হিচাপ ৰাখক, ক'ত কিমান খৰচ কৰিছে, এইটোৱে আপোনাক বহুত সহায় কৰিব। বুজিছে নহয়? তাৰ পিছৰ পইণ্টটো হ'ল, বহুত মানুহে কিছুমান বস্তু কেৱল শ্ব' অফ কৰিবৰ কাৰণে কিনে। এতিয়া ধৰক এটা সাধাৰণ ঘড়ীয়ে যিটো টাইম দেখায়, এটা এপল ৱাটছেও সেইটোৱে টাইম দেখায়, কিন্তু সেই ৱাটছটোৰ দাম লাখৰ ঘৰত গুচি যায়। বহুত মানুহে নিজকে ধনী বুলি দেখাবৰ কাৰণে সেইটো কিনে বা শ্ব' অফ কৰিবৰ কাৰণে কিনে। যদি আপোনাৰ তেনেকুৱা অভ্যাস আছে, সেই অভ্যাসটো বাদ দি দিয়ক, কাৰণ এইটোৱে আপোনাক একদম ভিখাৰী কৰি দিব। যিটো বস্তুৰ আপোনাৰ, মই আগতে কৈছোৱে নহয়, আপোনাৰ নিডখিনি পূৰাবৰ কাৰণে, আপোনাৰ যিখিনি প্ৰয়োজন সেইটো পূৰাবৰ কাৰণে আপোনাৰ টকাটো লাগে। এতিয়া আপোনাৰ যদি এটা এণ্ড্ৰইড মোবাইলেৰে চলি যায়, আপুনি আইফোন এটা লৈ কেৱল এখন মিৰৰ চেলফি উঠিবৰ কাৰণে কি দৰকাৰ? একো প্ৰয়োজন নাই, যদি মোৰ নিচিনা কণ্টেণ্ট ক্ৰিয়েটৰ নহয়। বুজিছে নহয়? গতিকে শ্ব' অফৰ কাৰণে বস্তু একেবাৰে নিকিনা, লাক্সাৰী বস্তু। যিখিনিলৈকে আপোনাক প্ৰয়োজন, যিখিনিলৈকে আপুনি কিনিব পাৰে, এই দুটা কথা আছে। যিমানলৈকে আপুনি কিনিব পাৰে আৰু যিমানলৈকে আপোনাক প্ৰয়োজন, সিমানলৈকে ইনভেষ্ট কৰক ক'ৰবাত, বা সিমানলৈকে বস্তুটো মানে ইনভেষ্ট নহয়, সিমানলৈকে আপুনি পইচা খৰচ কৰক, তাতকৈ বেছি নহয়। যদি 1000 টকা চাৰ্টৰে আপোনাৰ চলি যায়, আপুনি 2-3 হাজাৰ চাৰ্টলৈ যোৱাৰ একো প্ৰয়োজন নাই।
যদি প্ৰয়োজন আছে যাওক, আৰু আপোনাক যদি ফাইনেন্সিয়েলি আপুনি যদি সিমানখিনি ষ্ট্ৰং হয় আপুনি যাব পাৰে, আৰু যদি আপোনাৰ প্ৰয়োজন আছে। কিন্তু যদি প্ৰয়োজনো নাই অথচ আপোনাৰ টকাও নাই, যোৱাৰ একো প্ৰয়োজন নাই। টকা থাকিলেও যোৱাৰ প্ৰয়োজন নাই যদি আপোনাৰ বস্তুটোৰ প্ৰকৃততে প্ৰয়োজন নাই। গতিকে এই পইণ্টটো হ'ল শ্ব' অফৰ কাৰণে বস্তু একদম কিনাটো বাদ দি দিয়ক। এতিয়া মানি মেনেজমেণ্টৰ ভিতৰত কৈ আছোঁ দেই মই। তাৰ পিছৰ পইণ্টটো হ'ল আপুনি কেতিয়াও বুলি নকওঁ, পৰাপক্ষত আপুনি লোন নল'ব। লোন এই ধাৰটো লোনতে পৰা আমি এই ভাই 1000 টকা এটা দেচোন, এই ভাই 2000 টকা এটা দেচোন, বা বেংকৰ লোনেই হওক বা বেলেগৰ পৰাই হওক, এইবিলাক মানে পৰাপক্ষত আপুনি নল'ব যেতিয়ালৈকে আপোনাৰ প্ৰয়োজন নহয়। ধাৰটো এনেকুৱা এটা বস্তু বা লোনটো এনেকুৱা এটা বস্তু যিটো আপোনাক ফাইনেন্সিয়েলি মানে ভিতৰি ফুফুলা কৰি পেলায়। যেতিয়া পইচাটো হাতত আহে এনেকুৱা লাগে যে এইটো মোৰে টকা, কিন্তু সেইটো আপোনাৰ নহয়, সেইটো প্লাছ ইণ্টাৰেষ্ট আপুনি ঘূৰাব লাগিব। গতিকে এই অলপ আগৰ লগত পিছৰটো অলপমান লিংক আছে। বহুতে ফাইনেন্সত মোবাইল কিনি লয়, ফাইনেন্সত বাইক কিনি লয়, ফাইনেন্সত বেলেগ কিবা বস্তু লৈ লয়। এই কামটো আপুনি পৰাপক্ষত নকৰিব। যদি নকৰিলেও হয় মানে তেতিয়া আপুনি এই কামটো নকৰিব। ফাইনেন্সৰ অমুক ল'লোঁ, ফাইনেন্সৰ তমুক ল'লোঁ, এই কামটো নকৰিব। অলপকৈ জমা কৰক। তেনেকৈ ড্ৰিম পূৰণ হয় মানুহৰ। আপুনি আজি ঘপকৈ গৈ পেলাই বহুত টকা দি পেলাই, এইটো চাওক ফাইনেন্সৰ যিটো ছিষ্টেম সেইটোতো আপোনাৰ তাত লাভ নাই, সিহঁতৰ লাভ আছে, সেইকাৰণে সেই বস্তুটো চলি আছে। যিয়ে ফাইনেন্স কোম্পানীবিলাকৰ সিহঁতৰ লাভ আছে, কিন্তু সেইকাৰণে সেই বস্তুটো চলি আছে। মানে সেইটো এটা বিজনেছ হয়, আৰু সেই বিজনেছ যদি আপুনি ফাঁচে আপোনাৰ ইমান এটা লাভ নাই মোৰ চকুত। এইটো মানি মেনেজমেণ্টৰ ভিতৰৰে এটা পইণ্ট। এই কথাটো মনত ৰাখক। একদম মই এটা লাইনত কৈ দিছোঁ, পৰাপক্ষত ধাৰ লোন এইবিলাক নল'ব। আৰু এটা কথা, ক্ৰেডিট কাৰ্ড একদম ইউজ নকৰিব পৰাপক্ষত দেই। আৰু এনেকুৱা যে আপোনাৰ ধাৰ নল'লে নহয় বা লোন নল'লে নহয়, মানে জীৱন মৰণৰ কথা, তেতিয়া আপুনি ল'ব পাৰে, সেইতিয়া উপায় নাই। এনেই জাষ্ট শ্ব' অফৰ কাৰণে কিবা এটা বস্তু ল'বৰ কাৰণে আপুনি ধাৰ লোন একদম নল'ব। আৰু যিটো লাষ্ট পইণ্ট, সেই পইণ্টটো হ'ল ইনভেষ্ট। এতিয়া ধৰক আপোনাৰ কিবা এটা ইনকাম আছে মান্থলি, সেই মান্থলি ইনকামৰ পৰা কিবা এটা খৰচো আছে, তাৰ পৰা কিবা অকণমান জমাও কৰিব, আৰু তাৰ পৰা আপুনি কিবা এটা পাৰ্চেণ্ট ইনভেষ্ট কৰিব পাৰে ক'ৰবাত। বুজিছেনে? এতিয়া ইনভেষ্ট বুলি যে কৈছোঁ, এইখিনি এটা কথা এটা আহে যে পাৱাৰ অফ কম্পাউণ্ডিং। ষ্টৰি এটা কৈ দিছোঁ সৰুকৈ। এজন ৰজা মানে দুজন ল'ৰাৰ ওপৰত বহুত বেছি সন্তুষ্ট হৈ গ'ল। কিয় হৈ গ'ল ময়ো নাজানো বাৰু, কিবা কাৰণে হ'ল আৰু। তাৰপিছত তেওঁ ক'লে, তোমালোকক মই এটা পুৰস্কাৰ দিম। দুটা অপশ্যন আছে কিন্তু। প্ৰথম অপশ্যনটো হ'ল তুমি ডাইৰেক্ট 10 কোটি টকা লৈ ল'ব পাৰা। ৰজাৰ কথা দেচোন, ক'ৰ পৰা দিব বুলি নুসুধিব আৰু, ৰজাৰ কথা, বহুত টকা আছে। 10 কোটি লৈ ল'ব পাৰা, নাইবা তুমি প্ৰথম দিনা 1 টকা পাবা, সেই 1 টকাটো দ্বিতীয় দিনা 2 টকা হ'ব, মানে দুগুণ হ'ব। সেই 2 টকাটো তাৰ পিছদিনা আকৌ দুগুণ হ'ব, মানে 4 টকা হ'ব। এনেকৈ তুমি 1 মাহ হ'লে এনেকৈ দুগুণকৈ বাঢ়ি যাব। হয়তো 10 কোটি একেলগে লৈ ল'ব পাৰা, নহ'লে তুমি 1 মাহ ৱেইট কৰিব লাগিব, 1 মাহৰ পিছত আটাইখিনি পইচা পাবা। প্ৰথম যিজন ল'ৰা আছিল সি পটকৈ কৈ দিলে মোক 10 কোটি টকা লাগে, সি পইচা লৈ ল'লে। কিন্তু দ্বিতীয় যিজন ল'ৰা আছিল, ই আছিল অলপমান মানে বুদ্ধিয়ক। ই ক'লে কি যে মহাৰাজ, মোক ছেকেণ্ড অপশ্যনটো লাগে, 1 মাহৰ পিছতে পইচা ল'ম, কিন্তু মোক ডাবল অপশ্যনটো লাগে। ৰাজসভাৰ পৰা দুজন ওলাই আহিল। প্ৰথমজনে পিছৰজনে ক'লে, ভাই তোৰ নিচিনা মূৰ্খ দেখা নাই মই, 10 কোটি টকা একেলগে, তই 1 টকা তোৰ কেইটকা হ'ব? ই ক'লে, তই ঘৰত যাবি, কাগজ কলম ল'বি, লৈ পেলাই হিচাপ কৰি যাবি কিমান হয়। সি হিচাপ কৰি পেলাই উত্তৰ কি পালে বাৰু মই নাজানো, কিন্তু মই যিটো পালোঁ, 30 দিনৰ মূৰত তাৰ পইচা হৈ গৈ 53 crore 63 লাখ এনেকুৱা কিবা, মুঠতে 53 crore, 1 টকা এটাৰ পৰা 30 দিনত ডাবল হৈ 53 crore হৈ যায়। আৰু এইফালে থাকিল 10 কোটি। এইটোকে কয় পাৱাৰ অফ কম্পাউণ্ডিং, আৰু এইটো পাৱাৰ অফ ইনভেষ্টমেণ্ট। বুজিছে নহয়? গতিকে যিমানখিনি আপোনাৰ ইনকাম হয়, তাৰ পৰা কিবা এটা খৰচ হ'ল, সেই যিমানখিনি বাচি গ'ল, কিবা এটা আপুনি জমাও কৰিছে, আৰু তাৰ পৰা কিবা পাৰ্চেণ্ট এটা আপুনি ইনভেষ্ট কৰিব শিকক। এইখিনি আছিল ভিডিঅ'টো মানি মেনেজমেণ্টৰ ওপৰত। মোৰ যিখিনি নলেজ আছে, মই যিখিনি ফ'ল' কৰোঁ, ময়ো ষ্টুডেণ্ট, মোৰো বহুত টকা নাই, কিন্তু ঘৰৰ পৰা যিটো দিয়ে বা মোৰ কেতিয়াবা কিবা যিটো ইনকাম হয়, সেইখিনিকে মই ধুনীয়াকৈ চলাব পাৰোঁ। মোৰ কেতিয়াও এনেকুৱা ফিল নহয় যেন মোৰ লগা বস্তুৰ প্ৰত্যেকটো আছে, তেনেকৈ আছে। কিবা এটা পইচা পালেও খৰচ হ'ল, যিটো জমা হ'ল সেইটো জমা ৰাখি থ'লোঁ। তো চবেই এপ্লাই কৰিব পাৰে। এনেকুৱা নহয় যে মানি মেনেজমেণ্ট কৰিবৰ কাৰণে আপোনাক একেলগে বহুত টকা লাগিব,
সেইটো নহয় আপোনাৰ হাতত 100 টকা আছে সেই 100 টকাটো আপুনি ভালকে মেনেজ কৰিব পাৰে ক'ত ইউজ কৰিব আৰু এই মানি মেনেজমেণ্ট বোলা বস্তুটো এইটো এটা হেবিট হয় প্ৰেক্টিচ হয় এইটো একেদিনে নাহে আপোনাৰ তাত একেদিনে ডেভেলপ নহয় এইটো লাহে লাহে আপোনাৰ মাইণ্ডত সেইটো কেলকুলেশ্যন চলি থাকিব লাগিব যে আজি 100 টকা পালোঁ মই 20 টকা অমুকত খৰচ হ'ল 20 টকা মই ছেভ কৰিব লাগিব এনেকুৱা কিন্তু মাইণ্ডত আপোনাৰ ছেট হৈ যাব লাগিব এই বস্তুটো এই হিচাপ নিকাচবিলাক সেইটোৱে মানি মেনেজমেণ্ট গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে যদি কিবা নতুন কথা শিকিব পাৰিছে বা ইয়াতকৈ যদি কিবা আপোনাক বেছি নলেজ লাগে আপুনি গুগল চাৰ্চ কৰক ইউটিউব চাৰ্চ কৰক মোতকৈও জনা মানুহে আপোনাক কিবা কিবি ক'ব ভাল কথা ভাল টিপছ দিব আৰু এইখিনিয়ে এটা নতুন ভিডিঅ'ত পুনৰ আপোনাৰ কাষ চাপিম তেতিয়ালৈকে বিদায় ধন্যবাদ